হন বাচ্চা পরীক্ষিত আমার পুতা সিংহি তোমাক অদিলা ব্রহ্মা সেইকাৰণে আহিলো মই তোমাৰ সেইকাৰণে আহিলো মই তোমাৰ কথা শুনি পৰীক্ষিত আগে যাই উপস্থিত গুরুদেব কান্দি কান্দি বিয়া হর আৰু যেতিয়া সেই পৰীক্ষিত ৰজাই ৰাজভৱনলৈ আহি সেই নিজৰ ৰাজভৱনলৈ আহি মৰমৰ পুত্ৰ জন্মেজয়ক মাতি আনি কৈছিল কি কৈছিল বাচ্চা জন্মেজয় ইফালে বাচ্চা তই ইফালে আৰু শুন বাচ্চা জন্মেজয় জন্মেজয়ক চাই পৰীক্ষিত ৰজাই আকৌ কান্দি কান্দি কোন বাচ্চা জন্মেজয় আৰু মই বেছি দিন জীয়াই নাথাকিম বাচ্চা আৰু মই বেছি দিন জীয়াই নাথাকিম আৰু শুন বাচ্চা জন্মেজয় বাচ্চা জন্মেজয়
দেৱক পৰীক্ষিতে অমাতিৱা গংগা তীৰে যায় হবে সেই শুকদেৱে গংগাৰ তীৰত গৈ ভাগৱত শাস্ত্ৰ পাঠ কৰিলে আৰু সেই পৰীক্ষিত ৰজাই শ্ৰৱণ কৰিলে আৰু সেই মুহূৰ্ততেই সেই পৰীক্ষিত ৰজাই সেই শুকদেৱক চাই এটি প্ৰশ্ন কৰিছে গুৰুদেৱ গুৰুদেৱ আৰু তেতিয়া সেই প্ৰশ্নৰ উত্তৰ দিবলৈ সেই শুকদেৱে সেই পৰীক্ষিত ৰজা কৈছিল অহুকে বোলে পৰীক্ষিত ৰজাক চাই কৈছিল ও কি কৈছিল কোন ৰজা পৰীক্ষিত এই কলিৰ যুগত কি কি হ'ব তোমাক মই কওঁ কোন ৰজা যদি জীয়ানাৰা সেই শুকদেৱে পৰীক্ষিত ৰজাক চাই আকৌ কৈছিল কোন ৰজা পৰীক্ষিত এই কলিৰ যুগত আৰু কি কি হ'ব হয়
নামলো না ঈশ্বর কম ওয়ে হে মায়াবী দৈক্ষক নাগে